আজি আমি কথা পাতিম পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্ম ইউটিউবৰ বিষয়ে, যিটো সহায়ত আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে। এইটো গুগলৰ পিছতে ছেকেণ্ড আটাইতকৈ ডাঙৰ চাৰ্চ ইঞ্জিন। ইউটিউবৰ কোম্পানী পেপল কোম্পানীৰ 3জন এমপ্লয়ে মিলি নিৰ্মাণ কৰে। তেওঁলোকৰ নাম আছিল চাৰ্ড হাৰ্লি, ষ্টেভ চেন, জাভেদ কৰিম। হাৰ্লিয়ে পেপলত কাম কৰাৰ আগতে ইণ্ডিয়ানা ইউনিভাৰ্চিটি অফ পেনচিলভেনিয়াত পঢ়া শুনা কৰে আৰু চেন আৰু কৰিমে ইউনিভাৰ্চিটি অফ ইলিনয়ৰ পৰা পঢ়া শুনা কৰে। বহুতে ইউটিউবৰ কাহিনী বেলেগ বেলেগ বুলি কয়, কিন্তু জাভেদ কৰিমৰ মতে ইউটিউবৰ আৰম্ভ 2004 চনতে হৈছিল। আচলতে এজনী গায়িকাৰ এটা ভিডিঅ' কৰিমে চাব বিচাৰিছিল, কিন্তু তেওঁ সেইটো ভিডিঅ' চাব পৰা নাছিল। সেইবাবে তেওঁ এটা ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্ম খুলিবলৈ বিচাৰিল। তিনিওজনে মিলি হট অৰ নট নামৰ এটা ৱেবছাইট নিচিনাকৈ ইউটিউব এটা ৱেবছাইট নিৰ্মাণ কৰে। হট অৰ নট এটা অনলাইন ডেটিং এপ আছিল। তেওঁলোকে 14 ফেব্ৰুৱাৰী 2005 চনত ইউটিউবৰ ডমেইন ৰেজিষ্টাৰ কৰে। 23 এপ্ৰিল 2005 চনত ইউটিউবত প্ৰথমটো ভিডিঅ' আপলোড কৰে। এই ভিডিঅ'টোৰ টাইটেল আছিল মি এট দ্য জু, যিটো জাভেদ কৰিমে ছেন ডিয়েগো জুৰ পৰা তুলিছিল। এতিয়াও এই ভিডিঅ'টো ইউটিউবত আছে। নৱেম্বৰ 2005 চনৰ পৰা এপ্ৰিল 2006 চনলৈ ইউটিউবত বহুতে ইনভেষ্ট কৰে। অক্টোবৰ 2006 চনত গুগলে ইউটিউবক অধিগ্ৰহণ কৰে। 13 নৱেম্বৰ 2006 চনত অফিচিয়েলি গুগলে ইয়াক স্বীকাৰ কৰে। মে' 2007 চনত পাৰ্টনাৰ প্ৰগ্ৰাম আৰম্ভ হয়, যিটো গুগল এডচেন্সৰ পৰা নিৰ্ভৰ কৰি চলিছিল। এই প্ৰগ্ৰামৰ বাবে ইউটিউবৰ ক্ৰিয়েটাৰবোৰে ভিডিঅ'ৰ ওপৰত অহা এডবোৰৰ পৰা পইচা পাইছিল। ইয়াৰ অনুপাত আছিল 45% ইউটিউবে লয় আৰু 55% ক্ৰিয়েটাৰক দিয়ে। 2010 চনৰ পৰা ইউটিউবৰ অনলাইন ষ্ট্ৰিমিঙো আৰম্ভ কৰে। সেই দিন ধৰি ইউটিউব আগবাঢ়ি গৈ আছে। আজি এই ইউটিউব সকলোৰে মোবাইলে উপলব্ধ আছে।